মাজে সময় এনেকুৱা একদম ষ্টাইল অলপ কৰি পেলাই এফালে ওলাই যাবলৈ পালে ভাল লাগে, হয়নে নহয় বাৰু কথাটো? হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ৰাতিপুৱা একদম সৰু কুকাৰটোতে জলপান কেইটামান বহাই দি লৈ এইফালে মা সেইদিনাখন সাৰখিনি ফালি থৈছিলে, তাকে এতিয়া ধুনীয়াকৈ মেলি দিওঁ বুলি পেলাই পূৰা বস্তা এখনত ধুনীয়াকৈ একদম উঠাই লৈ আছোঁ। লৈ মানে দুইজনী মায়ে মই মেলি দিওঁগৈ। সেইফালে মেলিব দি লৈ একদম আগত দেউতাক জলপান দিয়াত লাগি গ'লোঁ। জলপানখিনি দি লৈ আমি যিহেতু ভাত নাখাওঁ, সেইফালে যাম, সেইটো কাৰণে ধুনীয়াকৈ এইফালে কুকাৰতে দেউতাহঁতৰ কাৰণে ভাত বহাই দিলোঁ। দিয়াৰ পাছতে এইফালে চাচোন, ডাঙৰ মানুহ ঘৰত থাকিলে সেইটো কাৰণে ভাল নহয় বাৰু, কিখন কৰি থাকে দেখিছেনে? একদম বস্তা সামৰি আছে। আৰু এইফালে মই বাচনখিনিও ধুনীয়াকৈ ধুই ল'লোঁ। লৈ কৰি আমি এইফালে পূৰা ধুনীয়াকৈ ওলাই কৰি মায়ে মই মানে বাৰ্থডেলৈ যাওঁ বুলি ধুনীয়াকৈ আহি আছোঁ দেই। এতিয়া বাৰ্থডেলৈ যাওঁ। তাৰপিছতে বাৰ্থডে আহি একদম এইফালে খোৱা ভিডিঅ'হে কৰি দিছোঁ আৰু ধুনীয়াকৈ এইফালে খাই ল'লোঁ আৰু মজা আছে। খাই লৈ মানে এইফালে সেইদিনাখন ৰিলচ যে দিছিলোঁ মই আপোনালোকক, এয়া তাইকো লগ পালোঁ, অংকিতাক। এয়া দুইজনী একদম নাচনীয়ে, যিহেতু একদম ৰিল বনোৱাত লাগি গ'লোঁ আৰু দুইজনীয়ে। আৰু বনাই কৰি লৈ এইফালে ঘৰ আহি পাই লৈ ধুনীয়াকৈ চোতাল সাৰাত লাগি গৈছোঁ। এইবিলাকে কাম আৰু, হয়নে নহয়? সেইটো কাৰণে আৰু ভিডিঅ' কৰা নকৰিলোঁ আৰু এইখিনিতে ধুনীয়াকৈ সামৰণি মাৰি দিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব দেই।